ঢকুৱাখানা নগৰত প্ৰধানমন্ত্ৰী আৱাস গৃহ নগৰীয়া নৱনিৰ্মিত গৃহৰ দুৱাৰ মুকলি বিধায়ক নৱ কুমাৰ দলে। প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰাঞ্চলৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱা আৱাস গৃহসমূহক লৈ আজি ঢকুৱাখানাৰ পৌৰসভা এলেকাত আয়োজন কৰা হয় গৃহ প্ৰৱেশ সমাৰোহ 2022ৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে ঢকুৱাখানাৰ পৌৰসভাৰ অধীনৰ কেইবাগৰাকীও হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজন কৰা হয়। আজি ঢকুৱাখানাৰ বিধায়ক নৱ কুমাৰ দলে লগতে ঢকুৱাখানা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা উপস্থিত থাকে। আজি ঢকুৱাখানা পৌৰসভা অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া আঁচনিৰ অধীনত সম্পূৰ্ণ হোৱা ঘৰসমূহৰ গৃহ প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু আমি 10খন ৱাৰ্ডত এনেধৰণৰ যিসকল হিতাধিকাৰী ব্যক্তিয়ে ঘৰ সম্পূৰ্ণ কৰিছে তাত গৃহ প্ৰৱেশ কাৰ্যসূচী কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু আপোনালোকে সকলোৱে জানে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত দায়িত্বভাৰ গ্ৰহণ কৰিয়েই সমগ্ৰ ভাৰতবৰ্ষৰ দুখীয়া ৰাইজক একোটা ঘৰ দিয়াৰ নিমিত্তে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া আৰু গ্ৰামীণ এই আঁচনিখন ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এই আঁচনিৰ জৰিয়তে যাতে সকলো দুখীয়া ৰাইজে অহা 2024 চনৰ ভিতৰত মানে একোটা ঘৰ পাব পাৰি তাৰ বাবে এই আঁচনিখন ৰূপায়িত কৰি থকা হৈছে। আৰু ঢকুৱাখানা পৌৰসভা অন্তৰ্গততো প্ৰায় 500তকৈ অধিক এনেধৰণৰ হিতাধিকাৰী উপকৃত হৈছে আৰু বিভিন্ন পৰ্যায়ত ঘৰসমূহ এতিয়া নিৰ্মাণ কৰি থকা হৈছে। আৰু আজি কিছু ঘৰ সম্পূৰ্ণ হোৱাৰ আজি এনেধৰণৰ গৃহ প্ৰৱেশ কাৰ্যসূচী আমিও অংশগ্ৰহণ কৰিছোঁ আৰু হিতাধিকাৰীসকলৰ মনোভাৱ আৰু তেখেতলোকে আমি এই আঁচনিৰ দ্বাৰা কি ধৰণে উপকৃত হৈ অনুভৱৰ বিষয়ে আৰু যাতে এই আঁচনিখন যাতে প্ৰত্যেকগৰাকী ব্যক্তিয়ে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মানে ৰূপৰেখাৰ আধাৰত যাতে নিৰ্মাণ কৰে এই সকলো বিষয় লৈ পিনে আমি আজি সজাগ কৰাৰ নিমিত্তে তেখেতলোকৰ মাজত উপস্থিত হৈছোঁ আৰু আশা ৰাখিছোঁ এই আঁচনিৰ জৰিয়তে নিশ্চিতকৈ আমাৰ দুখীয়া ৰাইজ যথেষ্টখিনি উপকৃত হৈছে। কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো কওক? ভাল লাগিছে। এই সমষ্টিৰ বিধায়ক নৱৰাই যিখিনি পৰিকল্পনা হাতত লৈছে কেনেকুৱা লাগিছে? ভাল লাগিছে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট UNA।